মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ মহিলা উদ্যমিতা আঁচনি 2000 টকা লৈ পেলাই। যেহেতু ইতিমধ্যে আপোনালোকে গম পাইছে যে এই 2000 টকা বহুতো ডিষ্ট্ৰিক্টত বিতৰণ কৰা হৈ গ'ল আৰু এতিয়াও কেইবাটাও ডিষ্ট্ৰিক্ট বাকী আছে দিবলগীয়া। কিন্তু যিসকল মহিলাই এই 2000 টকা পোৱা নাই বা যিসকলৰ নাম এই 2000 টকাৰ লিষ্টত অহা নাই তেওঁলোকৰ কি হ'ব? গতিকে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আকৌ 1.5 লাখ মহিলাক নতুনকৈ এই উদ্যমিতা আঁচনিৰ 2000 টকাৰ কাৰণে ফৰ্ম দিয়া হ'ব। যিসকল মহিলাই এই উদ্যমিতা আঁচনিৰ পৰা বাদ পৰিছে 2000 টকা লাভ কৰা নাই তেওঁলোকৰ কাৰণে আকৌ নতুনকৈ ফৰ্ম দি পেলাই এই টকাটো পোৱাৰ ব্যৱস্থা কৰি দিব। গতিকে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। আপোনালোকে মন বেয়া নকৰিব। যোনে 10,000 টকা লাভ কৰা নাই তেওঁলোকৰ কাৰণেও ফৰ্ম এটা নতুনকৈ আহিব। হয়তো মাৰ্চৰ লাষ্টত আহিব পাৰে, নহ'লে ইলেকশ্যনৰ পিছত আকৌ নতুনকৈ 1.5 লাখ মহিলাক এই আঁচনিত সোমোৱা হ'ব। যাৰ যাৰ নাম লিষ্টত অহা নাই তেওঁলোকে মন বেয়া নকৰিব, নতুনকৈ আকৌ ফৰ্ম দিয়াৰ ব্যৱস্থা কৰিব। আপোনালোকে অকল আপোনালোকৰ ডকুমেণ্টখিনি ৰেডি কৰি ৰাখক। যিখিনি ডকুমেণ্ট আগতে আপুনি দিছিলে ফৰ্মৰ লগত সেইখিনি, আৰু কি বিজনেছ কৰিব সেই বিজনেছটো আপুনি প্লেনিং কৰি ৰাখক। কাৰণ ফৰ্মত আপোনালোকৰ বিজনেছটো দিব লাগিব যে আপুনি কিহৰ কাৰণে এই উদ্যমিতা আঁচনি 2000 টকা লাভ কৰিব বা 2000 টকা লৈ পেলাই আপুনি কি কৰিব। গতিকে এইখিনি আপুনি ৰেডি কৰি ৰাখক। মাৰ্চৰ লাষ্টত নহ'লে ইলেকশ্যনৰ পিছত আপোনালোকে ফৰ্ম নতুনকৈ পাব আৰু আকৌ আবেদন কৰিব পাৰিব। আৰু যিসকল মহিলা 10,000 টকাৰ লিষ্টত নাম আহিছে বা চেকো পাইছে কিন্তু এতিয়ালৈকে বেংকৰ একাউণ্টত টকা সোমোৱা নাই, তেওঁলোকে কি কৰিব? তেওঁলোকে এবাৰ বেংকত যাব, বেংকত গৈ বেংক একাউণ্টটো এবাৰ চেক কৰিব বা বেংকৰ পৰা অলপ টকা উঠাব, 10 টকা 20 টকা 100 টকা যিখিনি টকা অলপ উঠাই পেলাই বেংকৰ পাছবুকটো আপডেট কৰিব। আৰু নহ'লে আপোনালোকে মেনেজাৰৰ লগত লগ কৰিব, মেনেজাৰক ক'ব কথাটো খুলি পেলাই, মেনেজাৰে কি কয় সেইমতে আপোনালোকে কাম কৰিব। আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰাৰ লগে লগে আপোনাৰ বেংক পাছবুকটো অ'কে হৈ যায়। সেইটোক আমাৰ DBT বুলি কোৱা হৈছে। মোৰ এতিয়া নেক্সট ভিডিঅ' আছে DBT কাক কয়, কিহৰ কাৰণে DBT কৰিব লাগে। DBT কৰাৰ লগে লগে আপোনাৰ বেংকৰ টকাটো ডাইৰেক্টলি সোমাই যায়, তেতিয়া প্ৰব্লেম নহয়। গতিকে আপুনি বেংকত এবাৰ যাব, বেংকৰ মেনেজাৰৰ কথা পাতি আপোনালোকৰ প্ৰব্লেমটো কৈ পেলাই তেওঁ কি কয় সেইমতে কাম কৰি ল'ব। আৰু যোনে উদ্যমিতা আঁচনিৰ টকা লাভ কৰা নাই বা নাম অহা নাই তেওঁলোকে অলপ ধৈৰ্য সহকাৰে অপেক্ষা কৰক, আপোনালোকৰ নাম আহিব আৰু নতুনকৈ ফৰ্ম দিব। গতিকে মন বেয়া নকৰিব। যিসকল মহিলা 10,000 টকা লাভ কৰা নাই তেওঁলোকে আকৌ নতুনকৈ 10,000 টকা লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।